So guys, ঘৰৰ পৰা ওলাই আহিলোঁ আৰু ইফালে ফ্ৰেণ্ডজনীকো অলপ ৰখিব লগা হ'ল, তাইকো লৈ ল'লোঁ। মানে 4জনী যোৱা কথা আছিল আৰু এজনী ফ্ৰেণ্ড যোৱা কথা আছিল, কিন্তু তাই নোৱাৰে আজি যাব। এতিয়া আমি 3জনীয়ে গৈ আছোঁ, মোৰ বা আৰু মোৰ ফ্ৰেণ্ড এজনী পল্লৱী। ক'ত গৈ আছোঁ আপোনালোকেতো থাম্বনেইলখন দেখি নিশ্চয় গমেই পাইছে। তো আমি গৈ আছোঁ আজি মা কামাখ্যা মন্দিৰত গৈ আছোঁ, অলপ দৰ্শন কৰি আহোঁ বুলি ভাবিছোঁ। বহুত দিন হ'ল তেনেকৈ কৈ আছিলোঁ যাম তেনেকৈ যোৱাই হোৱা নাছিল, টাইমটো মিলা নাছিল। ভাবিছিলোঁ সোনকালে যাম বুলি 5:30 তেনেকৈ যাম বুলি, কাৰণ তাতে বহুত ভিৰ হয়, লাইন পাতিব লাগে ভিতৰত সোমোৱাটো। তো আমাৰ লেট হৈয়ে গ'ল, 7টা বাজিয়ে গ'ল হ'লেও। তো এইফালে চাব পাৰে পল্লৱী আগত গৈ আছে এইজনী। তো ভাবি আছোঁ কোনটো ছাইড হৈ যাওঁ, বানপানীৰ কাৰণে পূৰা এইবিলাক গাদ্দা হৈ গৈছে, পূৰা বোকা, মানে বালু চালু জমা হৈ থাকে, পানী বোকা টাইপ হৈ গৈছে আৰু নাই, ইমান বেয়া হৈ গৈছে ৰাস্তাবিলাক। ফাইনেলিও মোৰ 4K কমপ্লিট হৈ গ'ল। তো সকলোকে মোৰ ফালৰ পৰা বহুত থেংক ইউ, আৰু এনেদৰে মৰম আশীৰ্বাদ কৰি যাব। ময়ো তেনেকৈ আপোনালোকক ভাল ভিডিঅ' দিবলৈ ট্ৰাই কৰিম। আৰু সেই কি ক'ম আৰু ভাল লাগি আছে 4K যে কমপ্লিট হৈ গ'ল, আৰু জলদিকৈ 5K হৈ যাওক তাৰে আশা কৰোঁ। মই ভাবি আছিলোঁ 10K হ'লে ছাৰপ্ৰাইজটো দিম বুলি, কিন্তু এতিয়ালৈকে 10K হোৱাই নাই। ছাৰপ্ৰাইজ কৰি ৰাখিবই মন নাই আৰু এনেকুৱা লাগি আছে ছাৰপ্ৰাইজটো কৈয়ে দিওঁ নেকি, দিয়েই দিওঁ নেকি ছাৰপ্ৰাইজটো মানে ৰখি থাকিবই নোৱাৰা হৈ গৈছোঁ। আৰু মই ভাবি আছিলোঁ কি 10K হ'লে ছাৰপ্ৰাইজটো দিম, কিন্তু 10K বা হয়নে নহয় তেতিয়ালৈকে। যদি আপোনালোকে ইচ্ছা কৰে কৰি দিব পাৰে কিন্তু 10K। আৰু লাষ্ট ভিডিঅ'বিলাকত ইমান মৰম দিছে আপোনালোকে, তো থেংক ইউ সকলোকে। আৰু কেনে মালিগাঁও ওলায়, তো এইটো ৰাস্তাই দুজনী মানে পল্লৱী আৰু মই ফেঞ্চি গ'লেও ইফালেদি কেতিয়াবা আহি যাওঁ, আৰু মানে এইটো ছাইড আহিলে আৰু এইটো ৰাস্তাতেই বেছি যোৱা যায়, ধুনীয়াকৈ খোলা একদম জাম চাম পোৱা নাযায়, তেনেকৈ ট্ৰাফিক পোৱা নাযায়। তো বিন্দাছ লাহে গৈ থাকিলে হয়। আৰু মই কিন্তু গলি ৰাস্তাবিলাক বেছি চিনিয়ে নাপাওঁ, কিন্তু তাই এইটো ছাইডৰ গলিবিলাক ওলাই দিব পাৰে, সেইটো ছাইড মানে এইটো ছাইড তাই আহি থাকে, তো চিনি পায় আৰু ভালদৰে। কি ট্ৰাফিক জাম লাগিছে ইমান ট্ৰাফিক জাম, কেতিয়া গৈ পাম? ৰাতিপুৱাতে ইমান জাম লাগিল। ইফালে চাইডে যাওঁ আৰু তেনেকৈ কষ্ট মষ্ট তাইকে ৰখি আছিলোঁ। আৰু ইফালে চাইলক মন্দিৰ আহি পালোঁ। ইভিনিং টাইমত এনেই এইটো ৰাস্তা দি আহোঁ কেতিয়াবা এনেই ফুৰিবৰ কাৰণে, কিন্তু মন্দিৰ অহাকৈ তেনেকৈ অহা নাছিলোঁ। মন্দিৰ অহাকৈ মই কেতিয়া আহিছিলোঁ, যেতিয়া মই লাষ্ট, আপোনালোকে বিশ্বাস কৰিবনে নাই মই সঁচাকৈ গম নাপাওঁ দেই, মই লাষ্ট কেতিয়া আহিছিলোঁ, ক্লাছ 4ত থাকোঁতে আহিছিলোঁ। ক্লাছ 4 থাকোঁতে মই কামাখ্যা মন্দিৰত দৰ্শন কৰিছিলোঁ। তাৰপাছত আৰু ইমান বছৰে অহাই নাই, ইমান বছৰ পাছত আজি আহিছোঁ, ভাল লাগি আছে। আৰু ইফালে পাৰ্কিং কৰিলোঁ। চ' গাইজ আহি পালোঁ আমি, গাড়ী চাড়ী পাৰ্কিং কৰি ল'লোঁ, এতিয়া গৈ আছোঁ। ইফালে বাইদেউ আৰু পল্লৱী ক'ত গ'ল? এইটো পল্লৱী। আৰু ইফালে চবখিনি পূজাৰ বস্তু লৈ ল'লোঁ। ইফালে কেনেকুৱা লাগিছে? ইমান লাজ কৰা, বহুত লাজ কৰা। দাদা আহি আছোঁ, তো দাদাৰ পৰাই লৈ ল'লোঁ বস্তুখিনি। তো আহি পালোঁ ফাইনেলি গেটটো। নালাগে হ'ব, তো এইফালে পূজাৰী ধৰি ল'লোঁ। তো এতিয়া গৈ আছোঁ আৰু আমি এতিয়া পূজাৰ লৈছোঁ কাৰণে ডাইৰেক্ট যাব পাৰিম, নহ'লে লাইন ধৰিব লাগিব, বহুত দেৰি হৈ যাব এতিয়া। আৰু এতিয়া হাত ভৰি ধুই ল'ব লাগিব, তো গৈ আছোঁ বাৰু।
তো এতিয়া গৈ আছোঁ তো এইফালে চাগে কি লগাই ল'লোঁ আৰু ইমান বেছি গৰম এতিয়া নাৰিকলটো ফেলাই দিওঁ আৰু এতিয়া নাৰিকল খোৱা নাই আছে তো এইফালে নাৰিকল ফালি ল'লোঁ আৰু এতিয়া ভিতৰত গৈ আছোঁ তো পূজা চূজা কৰি আহি গ'লোঁ ইফালে আৰু ইয়াতে ফটো চটো ক্লিক কৰিলোঁ আৰু পইচা চিক্কাও যাওঁ আৰু ইফালে চাব পাৰি গণেশৰ মূৰ্তিত মানে খুচৰা পইচা তেনেকৈ চিপকাই দিয়ে তো আমিও যাওঁ আৰু আমিও যাওঁ ৰখি আছোঁ লাইন মূৰ্তি বনাইছিলে এইকেইটা ন এইকেইটা নাথাকে যাক ভাল পায় তাক চিপকাই লয় যাক বেয়া পাই নলয় ওপৰত দেখোঁ ভাল পায় মানে তো এইফালে চিপকাই ল'লোঁ আৰু মানে কিছুমান চিপকে আৰু কিছুমান নিচিপকে তো সিহঁতক কৈ আছোঁ যাক ভাল পায় তাৰ চিপকে তো সিহঁতৰো চিপকি গ'ল তো এইফালে মন্দিৰটো এক পাক ঘূৰি লওঁ আৰু অকণমান যাওঁ আৰু বহোঁ অকণমান খোৱাত কবি গাইজ পূজা চূজা কৰি ল'লোঁ আৰু এতিয়া অকণমান ৰেষ্ট লৈছোঁ ভাগৰ লাগি গ'ল আৰু ইমানখিনি ভিডিঅ' কৰি থাকিব নোৱাৰিলোঁ কাৰণ বহুত ভিৰ আছিল জল্দি জল্দিছে পূজাখিনি কৰি ল'লোঁ আৰু এতিয়া অকণমান বহি লওঁ কেনেকুৱা লাগিল এই দুটা লাজুকী হয় লাজুকী এইটো এতিয়া এনেও মানে মন্দিৰ চন্দিৰ আহি থাকিলে ভাল লাগে মনটোও ভাল লাগে আৰু কিবা এটা শান্তি লাগে আৰু ভাল লাগিছে আজি আহি তো বহুত দিনৰ মূৰত আহিছোঁ এতিয়ালৈকে নহ'লে হয় বহুত মানে দেৰি হৈ গ'ল হয় আহিছিলোঁ 7টা বজাত তথাপিও বহুত বেছিয়ে মানে ভিৰ হৈ গৈছে আৰু পুৰা লাইন পাতি আছে চবে তো আমি পণ্ডিত ধৰি ল'লোঁ তো পণ্ডিত ধৰাৰ কাৰণে জল্দি ডাইৰেক্ট ভিতৰত লৈ গ'ল আৰু পূজা চূজা কৰাই দিলে তো এতিয়া হৈ গ'ল পূজা চূজা আৰু এতিয়া বহি আছোঁ অকণমান টাইম বহোঁ তাৰপাছত আৰু কিবা কিবি লওঁ চাওঁ আৰু ইফালে প্ৰসাদ খাই লওঁ অকণমান বহি আছোঁ প্ৰসাদ খাই লওঁ অনেক কিবা কিবি গ্ৰহ লাগি থাকে না সেইটো মায়ে যায় ওলাই ল'লোঁ এতিয়া ওলাই দিওঁ আৰু তো গৈ আছোঁ তো যেনেকৈ আৰু ইফালে চাব পাৰি ইমান মানুহ ভিৰ এইখিনিত পূৰা ঠাণ্ডা লাগি আছে তাকেতো তো এতিয়া বস্তু চস্তু লৈ ল'লোঁ আৰু কিবা কিবি ঘৰত যাই দেখাম কি লৈছোঁ চ' গাইজ পূজা চূজা কৰি ল'লোঁ আৰু ঘৰৰ পৰা আহোঁতেতো একো খায়ে অহা নাছিলোঁ পানীৰ বাদে তো ভোকো লাগি আছিল দেৰিও হৈ গ'ল 12টা বাজিছে প্ৰায় তো সেইটো কাৰণে খাই ল'লোঁ আৰু ভিডিঅ'টো বিশেষ একো নাই মই ভাবিলোঁ কি সদায় যিহেতু মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁৱে তো কামাখ্যা মাৰ দৰ্শন কৰিব গৈ আছোঁ তো ভাবিলোঁ আপোনালোককো দেখুৱাওঁ আৰু ভিডিঅ'ৰ জৰিয়তে আপোনালোকেও দৰ্শন কৰি ল'ব আৰু মা কামাখ্যাৰ ওচৰত আহি এটাই প্ৰাৰ্থনা কৰিলোঁ যাতে
ময়ো ভালে থাকোঁ, লগতে আপোনালোকেও যাতে ভালে কুশলে থাকে, আজাৰৰ পৰা যাতে বাচি থাকে, সেয়ে আৰু সকলো ভালে ভালে থাকক। ট্ৰাফিক জামত ফচি গ'লোঁ, ইমান ৰ'দ দিছে, ট্ৰাফিক জামত ফচি আছোঁ এতিয়া। গৰমত গেলি যাম আৰু গৰমটো যে এনেকুৱা বেয়া গৰম দিছে ন এইকেইদিন। ছানডেও গ'লোঁ, ছানডেটো একদম জ্বলি গৈছোঁ, পানী একদম 2 লিটাৰমান খাই দিছোঁ, তাৰ পাছতো পানী পিয়া নমৰে তেনেকুৱা টাইপ হৈ গৈছে। মানে ভোকো লগা নাই, অকল পানী খাই থাকোঁ তেনেকুৱা টাইপ হৈ গৈছে। ऊपर से गरम, पीछे से हरण, वाह 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 क्या बात है। জমনি সঁচাকৈ, ওপৰৰ পৰা ইমান গৰম আৰু ইফালে পিছফালৰ পৰা হৰণ মাৰি থাকিলে বেছিকৈ আৰু গৰমটো লাগে। তো ভিতৰৰ ৰাস্তা দি আহি আছিলোঁ আমি, বহুত বেছিয়ে বেয়া ৰাস্তাটো, মানে পূৰা শিল আৰু পানী তেনেকুৱা। তো ইফালে চাওক না, ইমান দীঘল ট্ৰাফিক জাম, অ' মাই গড। তলৰ ৰাস্তা দি গৈছোঁ কাৰণে আমি পূৰা উৰাই উৰাই গৈ আছোঁ, ইফালে গ'লে ইফালে যদি যাওঁ আৰু হৈছে আমাৰ। মা কামাখ্যা আমাৰ দৰ্শন কৰিব অহা ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু আজিৰ ভিডিঅ' এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰিব, আৰু যদি চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এটা ব্লগত লগ পাই আছোঁ, টাটা, বাই বাই, লাভ ইউ।